নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ পুনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে প্ৰায় 1500 পোষ্ট মুকলি কৰি দিয়া হৈছে যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে ভিডিওটো শেষলৈকে চাই যাব অলপো স্কিপ নকৰাকৈ এই ভিডিওতে আলোচনা কৰি এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব কিমান এপ্লিকেশন ফিজ কাটিব লাগিব লগতে আপোনাৰ কোৱালিফিকেশন কিমান লাগিব ফুল ডিটেইলছ এই ভিডিওত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাই যাব অলপো স্কিপ নকৰাকৈ যদি ভিডিওটো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে এটা দেখিবলৈ পাইছে NHM ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 1479টা পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে যেহেতু স্বাস্থ্য বিভাগৰ ফালৰ পৰা বহুতে ভাল সুবিধা আহিছে সুযোগ আহিছে এই সুবিধা সুযোগটো নেহেৰুৱাব যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰা লিংক দিম তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে আপুনি আবেদন কৰিব পাৰিব ইয়াতে ফুল ডিটেইলছটো কৈ যাম ভিডিওটো চাই যাব অলপো স্কিপ নকৰাকৈ যদি ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব যাতে প্ৰতিদিনে আপুনি এই ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিব পাৰে ইয়াতে NHM ৰিক্ৰুটমেন্ট 2025 ৰ যেটো ডিটেইলছ আছে ডিটেইলছটো হৈছে আপোনাৰ ভ্যাকেন্সিটোৰ নাম হৈছে স্বাস্থ্য বিভাগ ভৰ্তি 2025 অৰ্গানাইজেচনটোৰ নেম হৈছে হেলথ ডিপাৰ্টমেন্ট SGPGI ইয়াতে আপোনাৰ পোষ্ট নেম সমূহ হৈছে নাৰ্সিং অফিচাৰ জুনিয়ৰ একাউন্ট অফিচাৰ টেকনিক্যাল অফিচাৰ নিউক্লিয়াৰ মেডিচিন টেকনলজিষ্ট স্টোৰ কিপাৰ মেডিকেল সোশিয়েল সার্ভিস অফিসার সিনিয়র এডমিনিস্ট্রেটিভ অ্যাসিস্ট্যান্ট স্টেনোগ্রাফার CSSD অ্যাসিস্ট্যান্ট ড্রাফটম্যান হসপিটাল অ্যাটেন্ডেন্ট GWI OTT অ্যাসিস্ট্যান্ট এই ধৰণৰ আপুনি পোষ্টসমূহ দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব যদি আপুনি এই পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিছো তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব লগতে ভিডিও ডেসক্ৰিপচনত মই অফিচিয়েল ৱেবছাইটৰ লিংক দিছো তাতে গৈ আপুনি নটিফিকেশন নিজে চেক আউট কৰি ল'ব পাৰিব যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনো কৰি ল'ব পাৰিব ইয়াতে টোটেল পোষ্ট আপুনি গম পাইছে যেহেতু 1479টা পোষ্ট মুকলি হৈছে যদি আপুনি পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে অনলাইন মাধ্যমেৰে আবেদনসমূহ কৰিব পাৰিব ইয়াতে হু কেন এপ্লাই অল ইন্ডিয়া মেল ফিমেল ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব ভাৰতৰ সকলো পুৰুষ মহিলাই পোষ্টসমূহত আবেদন কৰিব পাৰিব ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব মিনিমাম বয়সটো আপোনাৰ দিয়া আছে 18 বছৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব লগতে আপোনাৰ ম্যাক্সিমাম বয়সটো 40 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব লগতে আপোনাৰ ইয়াত এজ ইলেকশনটো দিয়া আছে যেটো গভৰ্ণমেন্টৰ ৰুল হয় সেইমতে আপোনাৰ এজ ইলেকশনটো দিয়া আছে SC ST ৰ কাৰণে 5 বছৰকৈ এজ ইলেকশন পাব আৰু OBC ৰ কাৰণে 3 বছৰকৈ এজ ইলেকশন পাই যাব লগতে EWS ৰ কাৰণে 10 বছৰকৈ এজ ইলেকশনটো পাব এটা এপ্লিকেশন ফিজটো দিয়া আছে জেনাৰেল OBC ৰ কাৰণে 1180 টকা এপ্লিকেশন ফিজ কাটিব লাগিব SC ST আৰু PWD ৰ ক্যান্ডিডেটৰ কাৰণে 708 টকা এপ্লিকেশন ফিজ কাটিব লাগিব আপোনালোকে এপ্লিকেশন ফিজটো অনলাইন মাধ্যমেৰে পেমেন্ট কৰিব পাৰিব গুগল পে ফোন পে ডেবিট কাৰ্ড যিকোনো মাধ্যমেৰে পেমেন্ট কৰিব পাৰিব যদি পোষ্টসমূহত আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব যেহেতু স্বাস্থ্য বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে বহুতে ভাল সুবিধা আহিছে সুযোগ আহিছে এই সুবিধা সুযোগটো আপোনালোকে নেহেৰুৱাব যদি আবেদন কৰিম বুলি ভাবিছে আজি আবেদন কৰি লওক ভিডিও ডেসক্ৰিপচনতে মই অনলাইন লিংক এপ্লাই প্ৰসেছৰ লিংক দিয়া আছে তাতে আপুনি গৈ আবেদনসমূহ কৰি ল'ব পাৰিব এটা সিলেকশন প্ৰসেছটো আছে ফাৰ্ষ্টতে আপোনাৰ এটা অনলাইন টেষ্ট কৰিব তাৰ পিছত আপুনি স্কিল টেষ্ট কৰিব ইয়াত কোনো ধৰণৰ এক্সাম নহয় কোনো ধৰণৰ ৰানিং নহয় আপুনি পোষ্টসমূহত এপ্লাই কৰিলে যেহেতু সিলেকশন প্ৰসেছটো আপোনাৰ অনলাইন এটা টেষ্ট কৰিব তাৰ পিছতে আপোনাৰ স্কিল টেষ্টসমূহ কৰিব যেটো পোষ্টৰ কাৰণে যেটো টেষ্ট লাগে সেই পোষ্টসমূহ টেষ্টসমূহ আপোনাক কৰিব এটা এডুকেশন কোৱালিফিকেশন ইয়াতে 10 পাছৰ পৰা আপুনি 12 পাছ 10 পাছ গ্ৰেজুৱেচনলৈকে আপুনি ইয়াত বেলেগ পোষ্ট দেখিবলৈ পাব 10 পাছৰ কাৰণে বেলেগ ধৰণৰ পোষ্ট আছে 12 পাছৰ কাৰণে বেলেগ ধৰণৰ পোষ্ট আছে আৰু গ্ৰেজুৱেচন লেভেলৰ কাৰণে ইয়াত বেলেগ ধৰণৰ পোষ্ট আছে যেটো গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ বহুখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে প্ৰায় 1500 পোষ্ট মুকলি কৰি দিয়া হৈছে যদি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰিব আজি আপোনালোকে আবেদনসমূহ কৰি ল'ব ভিডিও ডেসক্ৰিপচনত মই আবেদন কৰাৰ লিংক দিছো তাতে গৈ আবেদনসমূহ কৰি ল'ব পাৰিব এটা ইম্পৰ্টেন্ট ডকুমেন্ট আপুনি আবেদন কৰাৰ সময়ত কি ডকুমেন্ট লাগিব ইয়াতে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশন সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব আৰু এটা বয়সৰ প্ৰমাণপত্ৰ লাগিব
যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিব পাৰে লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে ইয়াতে ইম্পৰ্টেণ্ট ডেটটো হৈছে অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেট আপোনাৰ 18 জুন তাৰিখৰ পৰা অনলাইন প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছে ইয়াতে লাষ্ট ডেটটো আপোনাৰ 18 জুলাইলৈকে লাষ্ট ডেট আছে বহুখিনি দিন আছে আপুনি যদি আবেদন কৰিম বুলি ভাবিছে আবেদন কৰি লওক যেহেতু আজি জুলাইত 12 তাৰিখ হৈ গ'ল যদি আপুনি এতিয়াও আবেদন কৰা নাই আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে 8 তাৰিখলৈকে এতিয়াও আপোনাৰ হাতত 6 দিন সময় আছে যদি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব জয় হিন্দ জয় অসম